কবিতাটিৰ শিৰোনাম ফাগুন ভালপোৱাৰ কবিতা। ফাগুন অহাৰ বাতৰি লৈ এহাল দহি কতৰাই মোৰ কোঠাৰ খিৰিকীত টুকুৰিয়ালে। নানানটা ভংগীমাৰ সতে মূৰ ডপিয়াই মৃদু স্বৰেৰে সিহঁতৰ অনুভৱবোৰ ব্যক্ত কৰিলে। ময়ো অপ্ৰাপ্তিৰ সীমনাত প্ৰাপ্তিৰ এটি মৃদু হাঁহিলৈ সিহঁতৰ সতে মৌন লাভ কৰিলোঁ। পাৰ্থক্য বুজাবলৈ কাছৰ খিৰিকীখন মাত্ৰ। মই সিহঁতক ভালদৰে নিৰীক্ষণ কৰিছোঁ। বাহিৰৰ পৰা সিহঁতৰ প্ৰতিচ্ছবি প্ৰতিফলিত খিৰিকীখনত কেইবাৰমান টুকুৰিয়াই, আৰু মই চাইছোনে নাই নিৰীক্ষণ কৰে। ঠিক মই সিহঁতক চাই থকাৰ দৰেই। তাৰপিছত খন্তেক ৰয় আৰু উৰি যায়, যেনিবা লুকাভাকুহে। এক অনাকাংক্ষিত আৱেগ লৈ কোঠাটিৰ ভিতৰত ময়ো নীৰৱে বহুবাৰ অপেক্ষাত ৰৈছোঁ, সেই হাল দহি কতৰাৰ বাবে। হয়তোবা এই অপেক্ষাৰ সম্ভেদ পাই এতিয়াচোন আবেলি আৰু ৰাতিপুৱা ভালপোৱাৰ এটি এটি বীজ লৈ সেইদিনাৰ দৰেই খিৰিকীত টুকুৰিয়াই পৰ্দাখন লাহেকৈ ঠেলি নোচোৱা পৰ্যন্ত এক প্ৰত্যাশিত অপেক্ষাৰে মোৰ বাবেই বাৰে বাৰে। ধন্যবাদ। কবিতাটিৰ ৰচনাকাল হৈছে 11 মাৰ্চ 2023 চন। আপুনি হয়তো অনুভৱ কৰিব পাৰিছে, এনেকৈ এক প্ৰত্যাশিত অপেক্ষাৰে মোৰ বাবেই বাৰে বাৰে ৰৈ থকা এই দহি কতৰা চৰাই দুজনী আৰু মোৰ এই মৌন আলাপৰ বিষয়ে। যদি আপুনিও অনুভৱ কৰিব পাৰিছে, তেতিয়াহ'লে আপুনিও এবাৰ চেষ্টা কৰি চাবচোন লিখিবলৈ। যদি পাৰে কমেণ্টত জনাবলৈ একেবাৰেই নাপাহৰিব। আপোনাৰ বাৰু কেনে লাগিল সেইটো জনাবলৈ একেবাৰেই নাপাহৰিব। অন্য এটি কবিতাৰ সতে পুনৰ লগ পোৱাৰ আশাৰে। তেতিয়ালৈ ভালে থাকক, কুশলে থাকক, সেই কামনাৰে আজিলৈ নমস্কাৰ।